হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰো ভাল আৰু মোৰ ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ চ' এতিয়া বাজিছে 10 হৈ আছে হাজবেণ্ড অলৰেডি গ'ল তেওঁ বেংকলৈ গ'ল 9:30তে গ'ল তেওঁ আৰু মই উঠিলোঁ মুখ চুখ ধুলোঁ আৰু কিন্তু ৰুম পূৰা এতিয়া খেলি মেলি হৈ আছে তেওঁ ভাত চাত খায়ে গ'ল নিজে তাৰপিছত গোটেই মানে অৱস্থা নাই আৰু ৰুমৰ এইবোৰ ঠিক কৰিম আৰু আজি মই মোৰ ফ্ৰেণ্ড নহয় তাই ভণ্টি হয় মোৰ তাইক লগ কৰিবলৈ যাম চ' কাম চামবোৰ শেষ কৰোঁ তাৰপিছত গা পা ধুই ওলাই যাম দেখুৱাম আপোনালোকক কি কৰিম কি নকৰিম চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকে যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ন'টিফিকেশ্যনৰ বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ এতিয়া মই গা ধুই আহিলোঁ আহি ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰেকফাষ্ট একো নাই অকল কৰ্ণফ্লেক্স খালোঁ কৰ্ণফ্লেক্স আৰু গাখীৰ তাৰপিছত এতিয়া ওলাওঁ চ' মই কেনেকৈ ওলাওঁ কি কৰোঁ আপোনালোকে দেখিবলৈ পাব আৰু আজি এতিয়া মাত্ৰ মই গা ধুই অহাৰ পিছত মোৰ পাৰ্পলৰ পৰা কিছুমান বস্তু আহিছে পাৰ্পল এপছৰ পৰা চ' এনেকুৱা ইমান বেছি নহয় দুটা এটা বস্তু তো আপোনালোকক দেখুৱাম কি আহিছে চ' প্ৰথম প্ৰডাক্টটো হ'ল এইটো গুড ভাইবছৰ গ্ৰীণ টি মেকআপ ক্লিনজিং লোশ্যন চ' এইটো মেকআপ কৰাৰ পিছত কিছুমানে ডাইৰেক্ট ফেচ ৱাছ কৰি দিয়ে চ' ফেচ ৱাছ কৰিব নালাগে কাৰণ আমাৰ ভিতৰত যিখিনি প্ৰডাক্ট সোমাইছে সেইবোৰ ভিতৰতে সোমাই থাকে চ' ভালকৈ আপোনালোকে যদি ক্লিনজাৰ ইউজ নকৰে তেতিয়াহ'লে ইন ফিউচাৰ পিম্পলছ ওলাব পাৰে বিশেষকৈ মোৰ ফৰহেডত পিম্পলছ আছে মোৰ গালত পিম্পলছৰ এতিয়া পিম্পলছ নাই কিন্তু দাগ থাকি গ'ল ময়ো আগতে এনেকুৱাই কৰিছিলোঁ ডাইৰেক্ট ফেচ ৱাছ কৰি দিওঁ চ' যেতিয়াৰ পৰা মই গম পাইছোঁ তেতিয়াৰ পৰা মই এইটো মানে মোৰ আছে শেষ হোৱা নাই কিন্তু মই অলৰেডি এইটো আকৌ পাৰচেছ কৰিলোঁ চ' নেক্সট প্ৰডাক্টটো হ'ল এইটো বায়'টিকৰ ট'নাৰ এটা মোৰ এইটো আছে এইটো অলপ আছে চাব পাৰে ইমান অকণমান আছে চ' মই আকৌ অৰ্ডাৰ দি ল'লোঁ মই ভাল পাওঁ বায়'টিকৰ ট'নাৰ আৰু মাৰ্কেটত বহুত ট'নাৰ আছে আপোনালোকে ইউজ কৰিব পাৰে কিন্তু ৰিজনেবল প্ৰাইচত এইটো ভাল হয় চ' নেক্সট প্ৰডাক্টটো হ'ল এইটো অ'কে ত' নেক্সট প্ৰডাক্টটো হ'ল এইটো টিংকল আইব্ৰ' ৰেজাৰ এইটো কিছুমান সময়ত আমি কিছুমান টাইমত মানে আমি ক'ৰবালৈ যাবলৈ হয় কিন্তু আপোনাৰ ধৰক তলত মানে আইব্ৰ'জ ওলাই আহে থ্ৰেডিং কৰিবলৈ সময় নাথাকিলে চ' তেতিয়া এইটো বহুত মানে ভাল হয় আৰু বহুত হেণ্ডি হয় এইটো মানে চ' আপোনালোকে এইটো ল'ব পাৰে আৰু অলপ আপাৰ লিপছতো কেতিয়াবা অলপ থাকে নোম তেতিয়া সেইবোৰ মানে উলিয়াই দিলে ভাল লাগে আৰু কিবা ফ্ৰেছ লাগে আৰু মেকআপ কৰিলে মানে কিছুমান প্ৰডাক্ট য'ত নোম আছে সেইবিলাকত মানে অকণমান দেখি পায় হোৱাইট হৈ থাকে লেয়াৰ এটা চ' মই এইটো ইউজ কৰোঁ মই মানে মই ইয়াৰ আগত কিনাবিলাক দুটা মই ইউজ কৰিলোঁ এটা মোৰ বাক দিলোঁ চ' আকৌ সেইখিনি ব্লেডৰ ধাৰ কমি গ'ল চ' আকৌ মই এইটো নতুনকৈ পাৰচেছ কৰিলোঁ চ' এইটো টিংকল ৰেজাৰ ল'ব পাৰে আপোনালোকে মই পাৰ্পলৰ পৰা লৈছিলোঁ এইটোৰ MRP 399 কিন্তু মই এইটো খালি 99ত অনলি 99ত এইটো লৈছোঁ অফত লৈছিলোঁ মানে এইটো হ'ল মোৰ নেক্সট প্ৰডাক্ট আৰু চ' নেক্সট প্ৰডাক্টটো হ'ল এইটো লিপষ্টিক হয় বেলা বষ্টেৰ লিপষ্টিক হয় ইন দ্য শ্বেড লাভ ইট আৰু কালাৰটো চাওক কিমান ধুনীয়া ন আই জাষ্ট লাভ ইট আৰু কালাৰটো মানে শ্বেডটোৰ নামো লাভ ইট হয় চ' কালাৰটো কেমেৰাত অলপ ব্ৰাইট দেখা পাইছে কিন্তু ইমান বেছি ব্ৰাইট নহয় অলপ নিউ টনতে আছে চ' এই কালাৰটো বহুত ভাল লাগিলে মোৰ চ' এইটো ল'লোঁ আৰু লাষ্টলি মই ল'লোঁ কনচিলাৰ ধৰিব লৈছিলে এইটো কনচিলাৰ চুইচ বিউটিৰ কনচিলাৰ হয় এইটো ইন দ্য শ্বেড মিডিয়াম বেজ 04 চ' এইটো মোৰ লাষ্ট পাৰচেছ এইখিনি প্ৰডাক্ট মোৰ মানে মই ৰেগুলাৰ ইউজ কৰি থকাই প্ৰডাক্ট হয় নতুনকৈ একো মানে নতুন এক্সপিৰিয়েঞ্চ কৰা নাই আগতে মোৰ এইটো বেলা বষ্টেৰ মোৰ আৰু এটা ৰেড বম্বাৰত আছে শ্বেড আৰু এইটো মই কনচিলাৰ ইউজ কৰোঁ মোৰ অলপ ডাৰ্ক স্পটছ আছে সেইটো কাৰণে চ' প্ৰডাক্টখিনি এইখিনিয়ে তো বলক ওলাওঁ এতিয়া নতুন প্ৰডাক্টখিনি আকৌ মানে নতুন বস্তু কিবা আহিলে আকৌ ইউজ কৰিবলৈ ভাল লাগে ন অলৰেডি মোৰ আছেই কিন্তু মই আকৌ নতুনটোহে ইউজ কৰিম মোৰ দুটা শ্বেড আছে এটা এইটো চুইচ বিউটিৰ এইটো 02ত আছে আৰু এটা আছে এইটো ইন দ্য শ্বেড 04 এইটো মিডিয়াম বেজে হয় সেইটো আছিলে চাগে এইটো চেঞ্চেবল ইয়াত মানে ছেইম হয় চুইচ বিউটিৰে হয় বলক মই এইটো ইউজ কৰিম তেন্তে বলক ৰেডি হওঁ আপোনালোকে চাই থাকক বলক ৰেডি হওঁ এতিয়া
আহিলোঁ গৈ আছোঁ এতিয়া মানে ভণ্টিজনী ৱেইট কৰি আছে মই অকণমান আগবাঢ়ি গৈ আছোঁ খোজকাঢ়ি ব্লগ কৰি আছোঁ ব্লগ আহা ভণ্টি আহা ভণ্টি ৰুমত আহি পালোঁ এতিয়া এয়া চাওক ভণ্টি হাই কৰি দিয়া আৰু এইফালে এজনী ভণ্টি আছে কিন্তু লাজ কৰিছে তাই অলপ বহি আছে তাই পঢ়িও আছে পৰীক্ষাও আছে চ' এতিয়া আকৌ তাইৰ ৰুমত আহি পেলাই তাই কলেজ ইউনিফৰ্ম চেঞ্জ কৰিলে এতিয়া আকৌ আমি যাম খাবলৈ খাব যাম কি খাব যাম তাৰপিছত কিবা ল'ব আছে ল'বলৈ আছে কিন্তু ল'মনে নাই মানি আছে না মানি সেয়াই এতিয়া যাওঁ বলক আপোনালোকক দেখুৱাম কি কৰোঁ কি নকৰোঁ চব বলক আমি যাওঁ এতিয়া ফুফু যাম ৰ'বা বহি লওঁ ইয়াৰ পৰাই ব'লা এই পানীপুৰি পানীপুৰি খাবা নেকি খাওঁ বোলা পানীপুৰি ইয়াৰ পৰা এটা আছে নহয় পানীপুৰি এই ইয়াতে নিজে ল'বলৈ দিয়ে যে ক'ত এই কি বুলি কয় গাৰ্লছ ৰোডৰ এফালে সোমাই যাওঁতে कहना क्या चाहते हो বহুত টেষ্টি হয় আৰু ইয়াৰ খানাটো বহুত টেষ্টি হয় চব বস্তুৱে টেষ্টি হয় আৰু কম ৰিজনেবল প্ৰাইচত মানে ভাল মানে চব বস্তুৱে ভাল মানে ন আমি বেলেগ দোকানৰ পৰা আনি লৈ পেলাই খাইছোঁ ইয়াত চব পোৱা যায় ইয়াত চব লিখাই আছে কি কি পোৱা যায় তাৰপিছত দেখিবলৈ ইমান এটা মানে ভাল নহয় কিন্তু মই ন এবাৰ জাষ্ট দ্য এভৰিথিং ইজ কভাৰ হয় নহয় সেইটোৱে কথা ভাল লাগিছে খাই আৰু তুমিয়েতো মোক ৰেফাৰ কৰিছিলা নহয় নহয় মই কৰিছিলোঁ ভাল লাগিছে ভাল হয় ইয়াত চব খানা হেৰি কৰিবলৈ আছে ন কি কৰিবলৈ আছে কনভকেশ্যন কি পাছ প্ৰভিজনেল চাৰ্টিফিকেট সেইকাৰণে বহি আছোঁ সন্ধিয়া হ'বলৈ হৈছে সোনকালে যাব কিয় লাগে 5:20 হৈ যাব সোনকালে নালাগে এতিয়া গৰম দিনত অলপ 5টা বজালৈকেতো পোহৰে হৈ থাকে ঠাণ্ডা দিনত পোহৰ আৰু 7 মানলৈকে পোহৰে হৈ থাকিব সেয়া ৰখি আছোঁ তাৰপিছত যাম আৰু ৰুম হ'লে তোমাক টাটা বাই বাই কৰি সন্ধিয়া হৈ গ'ল চাওক পুৰা ইভিনিং হৈ গ'ল এতিয়া আকৌ ভণ্টিলে ন তোমাৰ ভণ্টিলে মোৰ ভণ্টিলে আকৌ কি ল'লা চিকেন ললিপপ লৈছোঁ তাৰপিছত লৈ আজৰি খাই মেলি কাৰ্য হৈছে আজি পুৰা শেষ আৰু আকৌ কেতিয়া লগ পাম আৰু পুৰা আন্ধাৰ হৈ গ'ল একো দেখি নাপাওঁ বাই কৰি দিয়া বাই আন্ধাৰে মুন্ধাৰে বাই যোৱা দেই আকৌ লগ পাম যোৱা চ' ৰুম আহি সোমালোঁ এতিয়া অলপ বহি লওঁ ৰেষ্ট কৰোঁ তাৰপিছত আকৌ চেঞ্জ কৰি লৈ মেলি আকৌ ভাত বনাব লাগিব এওঁ আহিবলৈ অলপ দেৰি হ'ব চ' ভাত চাত বনাই ৰেডি কৰি থ'ম
তেতিয়াহ'লে আপোনালোকে ক'ব মোৰ ব্লগটো চাই কেনেকুৱা লাগিলে আৰু চাই যদি ভাল পালে লাইক কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আপোনালোকৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিলৈ চ' লগ পাম মোৰ আন এটি ব্লগলৈ টিল দেন বাই বাই